নমস্কাৰ, মই আক্ৰামে আপোনালোকক স্বাগতম জনাইছোঁ অনলাইন চিনে এক্টিঙৰ এই প্ৰথমটি খণ্ড ভিডিঅ'লৈ। আচলতে অনলাইন চিনে এক্টিং মানে এইটো জনাব বিচাৰিছোঁ যে এজন উঠি অহা নৱপ্ৰজন্মৰ শিল্পী বা আমি অভিনয় যদি কেমেৰা সন্মুখত কৰিবলৈ যাওঁ কি কি বিষয়বস্তুৰ বিষয়ে আমি জনাটো প্ৰয়োজন, সেই তাৰ ওপৰতে আমি ভিডিঅ' প্ৰস্তুত কৰিব ওলাইছোঁ। মোতকৈ বহুত জ্যেষ্ঠজন আছে, তেওঁলোকে বহু বছৰ ধৰি এইবিলাক কাম কৰি আহিছে বা এই বিষয়ত জড়িত, কিন্তু আমিও শিকি আছোঁ। যদিও যিসকল নতুন কলা কুশলী আহিব বিচাৰিছে বা তেওঁলোকৰ অভিনয়ৰ লগত জড়িত হৈছে, মোৰ যি সাম্যক জ্ঞান বা মই আজিলৈকে যি শিকিছোঁ সেই জ্ঞানখিনি আপোনালোকৰ মাজত ভাগ বতৰা কৰিব ওলাইছোঁ। গতিকে পোনপ্ৰথমে কৈ লওঁ, ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰিব। অভিনয় সকলোৰে মন যায় যে আমি এটা অভিনয় জগতত খোজ দিওঁ, আমাক দহজনে চিনি পাওক আৰু আমি অলপ পপুলাৰ বা গ্লেমাৰ হৈ পৰোঁ। কিন্তু এই কথা ক'বলৈ যিমান সহজ তাৰ বাবে বহুত কঠিন পৰিশ্ৰম কৰিব লগা হয়। গতিকে মেইন বিষয়বস্তুলৈ আহোঁ। বিষয়বস্তুটো হৈছে যে আমি যেতিয়া এটা কেমেৰা সন্মুখত অভিনয় কৰিবলৈ যাওঁ, আমি কি কি কথা সাধাৰণতে জনাটো প্ৰয়োজন। আৰু এই সাধাৰণ কথাবোৰ নজনাৰ বাবে আমি দেখিছোঁ বহুতো নতুন নতুন শিল্পী ওলাই আহে, বিভিন্ন বিষয়ত অভিনয় কৰে, কিন্তু এবছৰ দুবছৰ বা 3 বছৰ পিছত তেওঁলোক নাইকিয়া হৈ যায়। ইয়াৰ আৰু কথাটো হ'ল মোৰ ব্যক্তিগত অনুভৱ যে কাৰিকৰী দিশ নজনাৰ বাবে। কাৰিকৰী দিশ হয়, কাৰিকৰী দিশ বুলি ক'বলৈ গ'লে উদাহৰণস্বৰূপে আপোনালোকে এটা ঘৰ বনাইছে, সেই ঘৰটোৰ বাবে চিমেণ্ট লাগে, ইটা লাগে, বালি লাগে বা অন্যান্য সা সামগ্ৰীৰ প্ৰয়োজন। কিন্তু আপুনি যিমান টকাই বা যিমান দামী চিমেণ্ট বা বালি নানক কিয়, যদি আপুনি নাজানে যে চিমেণ্টৰ লগত বালি কিমান মিহলাব লাগিব, তেতিয়া এটা কেতিয়াও ভাল বা শক্তিশালী ঘৰ প্ৰস্তুত হৈ নোলায়। হ'ব ঘৰ, কিন্তু ঘৰ ভাঙি যাব। ঠিক একেদৰে আপুনি যিমানেই ষ্ট্ৰংলি বা আপুনি যদি যিটো আমাৰ সাধাৰণতে আমাৰ অসমত দেখা যায় যে মানুহ ধুনীয়া হ'ব লাগিব, কিবা হ'ব লাগিব, কিবা, কিন্তু সেই গুণৰ অধিকাৰী যিমানেই নহওক কিয়, আপুনি যদি কাৰিকৰী দিশত আপুনি যদি এখন ছবি কৰিবলৈ বা এটা অভিনয়ৰ ক্ষেত্ৰত আহে, কাৰিকৰী দিশটো যদি আপোনাৰ জ্ঞানখিনি নাথাকে, কিন্তু আপুনি সফল হ'ব নোৱাৰে। এইটো একদম 100% চিয়'ৰ। তো কাৰিকৰী দিশটো আলোচনা কৰিম আমি এই ক্লাছবিলাকত। যিহেতু আমি 7টা ক্লাছ কৰিম, তাত আমি কেমেৰাৰ কথা পাতিম, মেকআপৰ কথা পাতিম, কষ্টিউমৰ কথা পাতিম, লোকেশ্যনৰ কথা পাতিম, ডাইলগৰ কথা পাতিম, বিভিন্ন বিষয়ৰ ওপৰত কথা পাতি যাম। আজি আমি প্ৰথমে আপোনালোকৰ লগত আলোচনা কৰিব লৈছোঁ বিষয়বস্তু। হয়, বিষয়বস্তুটো আটাইতকৈ প্ৰয়োজন। আপুনি যেতিয়া কিবা এটা দিশত অভিনয় বা কাৰোবাৰ আমন্ত্ৰণ বা নিমন্ত্ৰণ ক্ৰমে আপোনালোকে অভিনয় কৰিবলৈ যাব, তো আপুনি কি কৰিব গৈছে, কোন বিষয়বস্তুৰ ওপৰত কৰিব গৈছে, বিষয়বস্তুটো কেনেকুৱা, সেই বিষয়বস্তুৰ লগত আপুনি খাপ খাই পৰিবনে, বা সেই বিষয়বস্তুৱে আপোনাক ভৱিষ্যতে আপোনাক আৰু এখোজ আগুৱাই নিবনে, এই বিষয়ে আমি দেখোঁ প্ৰায়ভাগ নতুন মানুহে আলোচনা বা পৰ্যালোচনা নকৰে। যাৰ বাবে মই পূৰ্বত উল্লেখ কৰাৰ দৰে যে 2 দিনমান কাম কৰি নাইকিয়া হৈ যায়। বিষয়বস্তুটো হৈছে এনেকুৱা এটা বিষয়, যেতিয়া আপোনালোকে এটা গীত বা এখন চুটি ছবি বা এখন ছবি কৰিবলৈ যাব, তেতিয়া আপোনালোকক যেতিয়া এটা চৰিত্ৰৰ বাবে নিমন্ত্ৰণ জনোৱা হয়, আপোনালোকে সেই প্ৰজেক্টটোৰ ডাইৰেক্টৰে হওক বা স্ক্ৰিপ্ট ৰাইটাৰে হওক, যোনে আপোনালোকক যোগাযোগ কৰে, তেওঁ আপোনাৰ ছবিখনৰ বিষয়বস্তুটো জনাটো প্ৰয়োজন আৰু আপোনাক সোধাটো আপোনালোকৰ দায়িত্ব। কাৰণ বহুতক দেখোঁ, নিজে দেখিছোঁ কাৰণে আপোনালোকক পাৰিছোঁ যে কেমেৰা শ্বুটিং আছে বুলি ক'লে গুচি যায়। আচলতে আৰু নৱপ্ৰজন্মৰ এটা ডাঙৰ এটা আঁসোৱাহ মই দেখা পাওঁ, পটককৈ হিৰো বা হিৰইন কৰিবলৈ ওলাই যায়। হিৰো আৰু হিৰইন কৰাতকৈ আপোনালোকে শিল্পী হ'ম বুলি যাওক, তাত হিৰো হিৰইন চব অন্তৰ্ভুক্ত হৈ থাকিব। বা যি কি নহওক, বিষয়বস্তুলৈ ঘূৰি আহোঁ। তো এনেকুৱা এটা বিষয়বস্তু আপোনালোকে কেতিয়াও নল'ব যিটো বিষয়বস্তুৰ লগত আপোনালোকে খাপ নাখায়, বা যিটো বিষয়বস্তুৱে সমাজখনত সেই ছবিখন বা সেই গীতটোৱে কোনো স্থান নাপায়। সেই বিষয়বস্তুটোত গৈ কেৱল নিজৰ ফেচবুক বা ইনষ্টাগ্ৰামৰ চেলফিকেইখনৰ বাহিৰে আপোনালোকে বেলেগ সমাজাৰ নাপাব। হয়তো কিবা লাখমান ভিউজ হ'ব পাৰে ইউটিউবত, সেইটো বেলেগ কথা, কিন্তু ভিউজ কিমান হৈছে ডাঙৰ কথা নহয়, কেইজনে আপোনালোকক মনত ৰাখিব পাৰিছে সেইটোৱে ডাঙৰ কথা। যিহেতু আপোনালোকে এখোজ আগুৱাই যাব আহিছে, আৰু আগুৱাই যাব হ'লে ৰাইজৰ মৰমটো বহুত নিতান্তই প্ৰয়োজন। গতিকে আপোনাৰ বিষয়বস্তুবোৰ খুব ফঁহিয়াই চাব যে এই বিষয়বস্তুটোৰ ওপৰত কামটো কৰিলে মোৰ কি হয়। গতিকে বিষয়বস্তুটো জনাৰ লগে লগে এবাৰ নিজক সুধি চাব যে মই এই বিষয়বস্তুটোৰ কাৰণে প্ৰস্তুত হয় নে নহয় প্ৰথম। তাৰপাছত আপুনি যাব, কেমেৰাৰ সন্মুখত থিয় হ'ব, শ্বুটিং কৰিব, অভিনয় কৰিব, সেইখিনি পাছৰ কথা। আৰু বিষয়বস্তুটো যেতিয়া আপোনালোকে আলোচনা কৰে, তেতিয়া এবাৰ নিজক
অকলশৰীয়াকৈ হ'লেও চাব যে সেই বিষয়বস্তুটোৰ ওপৰত মই এবাৰ নিজে ঘৰত এটা হোমৱৰ্ক কৰি চাব যে মই পাৰিছোঁ নে নোৱাৰিছোঁ বা মই পাৰিম নে নোৱাৰিম। কাৰণ কাম বহুত কৰা ডাঙৰ কথা নহয়, কোৱান্টিটি ইজ দ্য নট মেটাৰ, কোৱালিটিটো বহুত ডাঙৰ বস্তু। গতিকে আপুনি এটা কোৱালিটি দিব লাগিব আৰু কোৱালিটিটো মেইনটেইন কৰিব হ'লে আপোনালোকে যিমানবিলাক দিশ আছে তাৰ যিটো প্ৰথম বিষয় মই কৈছোঁ বিষয়বস্তু, সেই বিষয়বস্তুটো তাৰ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ বিষয়বস্তুৱে আপোনালোকক বহুত আগলৈ লৈ যাব। ইয়াৰ পিছতে আহোঁ বিষয়বস্তুটো আপোনালোকে প্ৰশ্ন কল টাইম। যিহেতু আপোনালোকক যেতিয়া এটা শ্বুটিঙলৈ মতা হয়, এটা টাইম দিয়া হয় কল টাইম, ই বহুত প্ৰয়োজন আৰু বহুত জৰুৰী আৰু ইয়াৰ বাবে বহুত সতৰ্ক হোৱাটো প্ৰয়োজন। কাৰণ আজি ডাঙৰ ডাঙৰ শিল্পীসকল আমাৰ অসমৰ আজি নিপন গোস্বামী বৰ্তাই হওক বা বিষ্ণু সাগৰীয়া বৰ্তাই হওক বা অন্যান্য ডাঙৰ যিসকল শিল্পী আছে বা বলিউডৰে হওক অমিতাভ বচ্চন, আপোনালোকে যেতিয়া ইণ্টাৰনেটত চাব পঢ়িব তেওঁলোকৰ বিষয়ে, তেতিয়া আপোনালোকে গম পাব কল টাইমতকৈ তেওঁলোক হয়তো 5 মিনিট আগত উপস্থিত হয়, কিন্তু দেৰিকৈ নহয়। কাৰণ আপোনাৰ লগত আৰু 4জন মানুহ বা 5জন মানুহ অভিনয়ৰ বাবে জড়িত হৈ থাকে। চিনটো ডাইৰেক্টৰে ক'ব আমি এনেকৈ আমুক চিনটো কৰিম, তাত বেলেগ আপোনাৰ আৰ্টিষ্ট থাকে, কিন্তু আপোনাৰ বাবে কোনোবাই গৈ অপেক্ষা কৰে দুৰ্ভাগ্যজনক। কেতিয়াবা যান জঁটৰ বা অন্যান্য বিভিন্ন আকস্মিক কিছুমান বিষয়বস্তুত অকণমান পলম হৈছে, সেইটো বেলেগ কথা। কিন্তু পৰাপক্ষত মানুহে কল টাইমটো মেইনটেইন কৰিব লাগে। কল টাইমৰ ওপৰত ভিত্তি কৰি গোটেই দিনটোৰ চিলেবাছখন বনোৱা থাকে আৰু কল টাইমটো মেইনটেইন কৰাৰ লগতেই আপোনাৰ কাম কৰাৰ স্পৃহাটো বাঢ়ে। কাৰণ আপুনি যদি লেটলি যায়, দৌৰা দৌৰি যায়, দেৰি হৈছে বুলি ভাগৰি যোগে দৌৰ মাৰি যায় বা খুব বেগি যায়, তেতিয়া এটা শাৰীৰিক আৰু মানসিক প্ৰেছাৰ পৰে, যাৰ কাৰণে অভিনয়টো স্বতঃস্ফূৰ্ত কৰাত বহুতো বাধা আহি পৰে। এতিয়া কথাটো হ'ল যে আমি এই যে কৈছোঁ যে বিষয়বস্তু আৰু কল টাইম, আপুনি ইয়াত কেমেৰাৰ সন্মুখলৈ অহাৰ আগত এই দুটা বস্তু প্ৰস্তুত কৰাটো বহুত প্ৰয়োজন। আকৌ কৈছোঁ, আপোনালোকে এনেকুৱাকৈ অভিনয় ক্ষেত্ৰত নামক যাতে আপোনালোকে আগুৱাই যায় বা আগুৱাই যোৱাত সক্ষম হয়। আৰু যদিও মই কাৰিকৰী দিশত এই শ্ৰেণীসমূহ আৰম্ভ কৰিছোঁ, সেইবোৰ মই পৰৱৰ্তী পৰ্যায়ত সেইখিনি ক'ম যে কেমেৰাৰ আগত কি কি ফ্ৰেম, কি কথা, কি বতৰা, বা অভিনয়টো কোনো আচলতে দেখুৱাই দিয়াহে বস্তু। অভিনয়টো নিজে এটা বিষয়, সেই বিষয়বস্তু মই যে কৈ আছোঁ বিষয়বস্তু, যেতিয়া আপোনাক যেনিবা দিয়া হ'ল এজন ঠেলাৱালা বা এগৰাকী বন কৰা মহিলা, তো আপুনি ভাল ভাল শিল্পীসকলে এইবিলাক কাম কৰে। আপুনি ঠেলাৱালাটো বিষয়বস্তু যদি আগতীয়াকৈ গম পায়, তেতিয়া 2জনমান ঠেলাৱালা অনুসৰণ কৰিব, ঠেলাৱালাই কেনেকৈ ঠেলা চলায় বা ঠেলাখন ৰখাই কেনেকৈ ৰয় বা কেনেদৰে কথা পাতে, সেইখিনি আপোনাৰ মানে শৰীৰত বা আপোনাৰ স্বতঃস্ফূৰ্ত যিখিনি ভাৱ ভংগীমা আছে শ্বুটিঙৰ সময়ত, সেইখিনি যেতিয়া প্ৰকাশ পাব, তেতিয়া আপোনাৰ অভিনয়টো স্বতঃস্ফূৰ্তভাৱে আপুনিকৈ ওপৰলৈ উঠিতে ভাল হ'ব। আৰু সেইকাৰণে বা আপুনি এগৰাকী বহন কৰা মহিলা কেনেকৈ আহে, মালিকক কেনেকৈ মাতষাৰ দিয়ে, কেনেদৰে কাম বনবোৰ কৰে বা কেনেদৰে মালিকৰ কথা কওঁতে মূৰ জোকাৰি কথাখিনি শুনে, এই সৰু সৰু কথাবিলাক বিষয়বস্তুটো জনাৰ লগে লগে আপোনালোকে অন্ততঃ এটা সময় পায় আগতীয়াকৈ যে মই এইটো কেৰেক্টাৰ কৰিম বা এইটো চৰিত্ৰ ৰূপায়ণ কৰিম, গতিকে মই এইটো অলপ অনুসৰণ কৰোঁ। এই অনুসৰণ কৰোঁতে আপোনালোকৰ আৰু যেতিয়া সেই বিষয়টো বা চৰিত্ৰটো আপোনাৰ অন্তৰত আত্মাত সোমাব, তেতিয়া আপোনালোকৰ অভিনয়টো কৰিবলৈ একদম সহজ হ'ব আৰু খুব নেচাৰেল হ'ব, খুব স্বাভাৱিক হ'ব, যাতে কোনো মানে মেকিং বুলি ধৰা নপৰে। আমি দেখা পাওঁ বহুতে অভিনয় কৰে, ধৰা পৰে মেকিং বুলি, মেকিং যেন লাগে বা এইটো বৰ জবৰদস্তি কৰা যেন লাগে। কিন্তু কিছুমান আছে, আজি আমাৰ অসমৰ ধৰক যতীন বৰাকেই হওক বা বৰষাৰাণী বিষয়াকেই হওক, এনেকুৱা বহুত ভাল ভাল শিল্পী আছে যিসকলে একদম নেচাৰেল কৰে, মানে গম নাপায়, একদম নেচাৰেল অভিনয়। গতিকে সেইবিলাকৰ ওপৰত সেইকাৰণে মই ক'লোঁ যে ক'বলৈ বিষয়বস্তুটো জনাটো অত্যন্ত প্ৰয়োজন। দ্বিতীয়তে যিটো ক'লোঁ কল টাইমৰ কাৰণে, সেইটো কাৰণে যিখন আপোনালোকৰ প্ৰিপেৰেশ্যন থাকে কষ্টিউমৰ বা আপোনাৰ অন্যান্য সা সামগ্ৰী, যিটো প্ৰডাকশ্যনৰ ফালৰ পৰা আপোনালোকক কোৱা হয় এইখিনি বস্তু আপুনি বা এইখিনি আপোনাৰ প্ৰয়োজন হ'ব, সেই বস্তুখিনি সদায় কি কৰিব লাগে, ধুনীয়াকৈ আটোম টোকাৰিকৈ গোটাই নিজৰ এটা বেগ প্ৰস্তুত কৰি সেই বেগটোতে আগদিনাই নিশা নিজৰ শোৱা বিচনাৰ কাষত থ'ব লাগে, যাতে শুইতে দেখা হয়, একো বস্তু থাকি নাযায়। আৰু তন্নকৈ বস্তুবোৰ লিষ্ট এখন ল'ব লাগে যে মই কি কি নিম সেইখিনি ৰাখিব লাগে। আৰু সেই বস্তুখিনি যেতিয়া প্ৰস্তুত থাকিব, তেতিয়া কল টাইমলৈ যাবলৈও পাছদিনাখন সুবিধা হ'ব আৰু বস্তুখিনিও লগত যাব। আৰু বহুতত দেখা যায় পাছদিনাখন দৌৰা দৌৰিকৈ বস্তু বিচাৰোঁতে কিবা থাকি আহে বা দেৰি হয়, অন্যান্য বিভিন্ন সমস্যাৰ সৃষ্টি হয়। গতিকে এই বস্তুখিনি আপোনালোকে সদায় নিয়াৰিকৈ গোটাই ল'ব আগদিনাখনেই। আৰু এইটো প্ৰত্যেকে এইটো স্বাভাৱিক কথা, সদায় নিজৰ শোৱা বিচনাখন থাকিব লাগে, যাতে
বস্তু এটাও কোনো কাৰণত থাকি নাযায়। গতিকে আজি আপোনালোকক আমি প্ৰথম শ্ৰেণীতে এইখিনি কথা কৈছোঁ। বিষয়বস্তুটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লাগিব আৰু দ্বিতীয়তে আপোনালোকে কল টাইমৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু নিজৰ যাৱতীয় সা সামগ্ৰীসমূহ কেনেকৈ প্ৰস্তুত কৰিব লাগিব। এজন শিল্পী হ'বৰ কাৰণে বহুতখিনি গুণৰ প্ৰয়োজন, কিন্তু যদিও মই কেমেৰাৰ সন্মুখত এতিয়ালৈকে যোৱা নাই, পৰৱৰ্তী সময়ত যাম। কেমেৰাৰ সন্মুখত থকাটো শ্বুটিং বা এজন শিল্পী তাতে সীমাবদ্ধ হৈ নাযায়। মই যিখিনি কথা কৈছোঁ যে বিষয়বস্তু, কল টাইম, এইখিনিও বহুত প্ৰয়োজন আৰু এইখিনি সদায় আপোনালোকে যদি নিয়মমতে চলাই নিয়ে, দুই এবাৰ কৰিলে নিয়মেই হৈ যাব, চলাই নিয়ে, তেতিয়া আপোনালোকৰ শ্বুটিং স্পটত গৈ বা শ্বুটিং স্থলীত গৈ পেলাই আপোনালোকে কোনো সমস্যাৰ সন্মুখীন হ'ব বুলি মই নাভাবোঁ বা সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা একেবাৰে ক্ষীণ। গতিকে আজি বেছি দীঘলীয়া নকওঁ, বহুত কথা কৈ বহুত দীঘলীয়া অলপকৈ শিকক আৰু পাৰফেক্টলি শিকক। আৰু কিবা থাকিলে আপোনালোকে মোক হোৱাটছআপত সুধিব, আপোনালোকৰ কিবা জানিবলগীয়া থাকিলে। আজি প্ৰথম ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম দ্বিতীয়টো খণ্ডৰ সৈতে। আৰু ইয়াত যদি কিবা ভুল হৈছে, জ্যেষ্ঠসকলে চাইছে, আমি যিখিনি কৈছোঁ এতিয়ালৈকে, যিখিনি নিজেই গম পাইছোঁ, সেইখিনি আপোনালোকক জনাব বিচাৰিছোঁ। আৰু আপোনালোকে আৰু আমি ভাবোঁ প্ৰত্যেকগৰাকীয়ে যেতিয়া এটা সপোন দেখি এখন ঘৰৰ পৰা ওলাই আহে এজন শিল্পী হোৱাৰ, তো সেই সপোন বাস্তৱত ৰূপায়িত হ'বৰ বাবে বহুতো গুণ লাগে। তাৰ ভিতৰত এই বিষয়বস্তু আৰু কল টাইমটো এটা ইম্পৰ্টেণ্ট কথা। গতিকে আপোনালোকে সেইখিনি মই ভাবোঁ, আৰু জ্যেষ্ঠজনে যদি ভুল দেখিছে ক্ষমা কৰিব। আৰু আপোনালোকে আৰু এইটো নিবিচাৰোঁ কেতিয়াও যে এগৰাকী ছোৱালী বা এজন যুৱক বা এগৰাকী মানে যোনে নহওক ওলাই আহোঁতে ঘৰলৈ সপোন দেখি আহে যে মই শিল্পী হ'ম, চবেই চিনি পাব। এই সপোন যেন আধাতে থান বান হৈ নাযায়, তাৰ কাৰণে বহুত কাৰণ থাকে। তাৰ কাৰণে এই যে কোনো বিষয়বস্তুৰ ওপৰত জ্ঞান নথকা আৰু কল টাইম মেইনটেইন নকৰা বা ডিচিপ্লিন নথকা, এইখিনি কথাই ইয়াৰ এটা সপোন ভঙাৰ এটা কাৰণ হ'ব পাৰে। গতিকে আপোনালোকক ক'লোঁ, আকৌ লগ পাম, নমস্কাৰ।